ভাৰতবৰ্ষ আজি এটা কলা অধ্যায় যিটো ভাৰতবৰ্ষ চৰকাৰে বিজেপি চৰকাৰে কৰিব ধৰিছে, যিটো অতি দুৰ্ভাগ্যজনক যে ৰিজাৰ্ভেশ্যন পলিচিটো এভলিছ কৰিব। মই ইলেকশ্যনৰ আগতে কৈছিলোঁ মাননীয় গৃহমন্ত্ৰীয়ে তেওঁ যদি বিজেপি চৰকাৰ যদি ক্ষমতাত আহে, যি ৰাজ্যত ক্ষমতাত আহিব তাতে UCC ইমপ্লিমেণ্ট কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই কৈ আছে কি যদি UCC ইমপ্লিমেণ্ট হয় ST SC OBC গোটেইকেইটাই তেওঁ এভলিছ কৰিব, ধ্বংস কৰিব, এইটো উঠাই দিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় ST বাদ। গতিকে এই UCCখন অসম বিধানসভাত অনাৰ আগতে আমাৰ সকলো জাতীয় সংগঠন বুদ্ধিজীৱীৰ লগত আলোচনা কৰি UCCটো কি বুজিব লাগিছিল। কাৰণ এইটো আমি দুৰ্ভাগ্যজনক, যদিও কৈছে আমি ড্ৰাফ্টটো চাব লাগিব যে STত আছে না নাই। গতিকে ড্ৰাফ্ট নোচোৱাকৈ, কাৰণ বিধানসভাৰ যিবিলাক MLA নিৰ্বাচিত হৈছে বিৰোধী দলত, যিবোৰে আপত্তি কৰিব, তেওঁলোকৰ তাত ইমান UCC সম্পৰ্কে জ্ঞাত নহয় তেওঁলোকে। গতিকে এইটো ধামাচাপা দি পাছ কৰোৱা যদি হয় তেতিয়াহ'লে এইটো অসমৰ কাৰণেও দুৰ্ভাগ্যজনক হ'ব। আৰু বিশেষকৈ আমি UPPL দলৰ পৰা মই কৈছোঁ আমি এইটো UCC ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি পক্ষপাতি নহয়, কাৰণ য'ত ট্ৰাইবেল SC OBCৰ ক্ষতি হ'ব। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱক আহ্বান জনাইছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি অনুগ্ৰহ কৰি এই এছেম্বলিত নানি ইয়াৰ আগতে জাতীয় সংগঠনবিলাকৰ লগত আপুনি আলোচনা কৰক, এই সংগঠনবোৰৰ ৰায় কি হয়, আৰু UCC সম্পৰ্কে আপুনি ছেমিনাৰ পাতক, তাৰপিছতে UCC ইমপ্লিমেণ্ট কৰক। এইখিনি মোৰ আবেদন। আৰু